Hello everyone, নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আজি মই এয়া ভাপত দিয়া পিঠা বনাইছিলো আবেলি চাহৰ লগত খাবৰ কাৰণে আৰু ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিলো ভিডিওটো মোৰ শেষলৈকে চাই থাকিব এয়া চাউলৰ গুৰি ললো নাৰিকল এটা ৰুকি লৈছো গুৰ লৈছো এয়া গাখীৰ আমুল তাজা আধা লিটাৰ লৈছো আৰু ইলাচি দুটামান লৈছো কেৰাহী বহাই দিছো ইয়াতে গুৰখিনি আৰু নাৰিকলখিনি অলপ ভাজি লম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব ভিডিওটো চাই কেনে পালে মোক জনাব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো এয়া আমাৰ নাৰিকলখিনি ভাজি হৈ গল ফ্লেম অফ কৰি দিলে এখিনি ঠাণ্ডা কৰি লম এতিয়া আকৌ কেৰাহীখন বহাই দিলো ইয়াতে মই আধা লিটাৰ গাখীৰ আছিল খিনি দি দিলো ইয়াতে গাখীৰখিনি উতলিবলৈ দিলো ইয়াতে অকমান নিমখ দি দিছো এতিয়া পিঠাগুৰিখিনি ইয়াতে দি দিলো দি ভালদৰে লৰাই দিম পিঠাগুৰিখিনি ঠাণ্ডা কৰিলো কৰি পেলাই এতিয়া মই আটা মৰাৰ নিচিনা ভালদৰে মাৰি লৈছো এতিয়া এয়া ভাপত সিজাবৰ কাৰণে এইটো ডেক্সি লৈছো মই ডেক্সিটোত পানী দিলো অলপ আৰু ইয়াতে মই ইলাচি কিটা দি দিম তাৰ ইলাচিৰ পানীৰ লগত ফ্লেভাৰটো আহিবৰ কাৰণে আৰু ইয়াতে এইটো বাচন লৈছো যত ইয়াত ডেক্সিটো ধুনিয়াকে বহি যায় ইয়াতে অকমান ঘি খানি লৈছো ফুটা থকা আৰু এয়া মিশ্ৰণটোৰ পৰা অলপমান মানে ললো লৈ পেলাই এনেকে ধুনিয়াকে হাতত গোল কৰি ললো অকমান মাজত গাত বনাই লৈছো লৈ ইয়াতে ইয়া নাৰিকলৰ আৰু গুৰৰ পুৰখিনি অলপ দি দিম দি পেলাই এনেকে বন্ধ কৰি দিম এটা ভালদৰে লাডুৰ নিচিনা বনাই লৈছো যদি কেতিয়াবা যদি এনেকে ফাটি যায় তেতিয়ালে অকমান পানী দি পেলাই হেৰি কৰি দিব তেতিয়া ফাটি না যায় ইয়া আৰু এটা বনাইছো এনেদৰে গোটেইবিলাক বনাই ললো লৈ ইয়াতে ভালকে দি পেলাই এতিয়া ভাপত খিজাম টেক্সি পানী গৰম হ'ল ইয়াতে এতিয়া ভাপত দি 10 মিনিট সময় আমি ভাপত খিজাম 10 মিনিট হৈ গ'ল এয়া ধুনিয়াকে সিজি গৈছে এতিয়া অকমান ঠাণ্ডা কৰিলো কৰি পেলাই ইয়া নমালো বেছি ঠাণ্ডা হোৱা নাই গৰম হৈয়ে আছে এয়া এনেকুৱা হৈছে দেখিবলৈ খায়ও বহুত খোৱাদ লগা হৈছে আপোনালোকে মোৰ ভিডিওটো কেনেকুৱা পালে জনাবচোন কমেন্ট কৰিব